Welcome to Success in Solving. মই ভূপেশ আমি আজি আলোচনা কৰিম ক্লাছ 9 ৰ মেথছৰ মোষ্ট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন নম্বৰ 1 চাবা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী ইয়াতে 180 ডিগ্ৰী বুলি নাই 90 ডিগ্ৰী মানে কিমান বুলি জানো আমি এই সমকোণ সো 180 মানে কিমান 2 পূৰণ 90 মানে কিমান হ'ব এইটো 2 সমকোণ সো 2 সমকোণ কোৱেশ্চন নম্বৰ আনসাৰটো কিমান হ'ব b2 Next question number 2 তলৰ কোণবোৰ ত্ৰিভুজৰ কোণ নহয় ত্ৰিভুজৰ যদি কোণ হ'ব লাগে তিনিটা কোণৰ সমষ্টি কিমান হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব আচ্ছা 60 60 60 তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী 45 45 90 তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী 60 60 40 80 তিনিটা কোণৰ সমষ্টি কিমান ডিগ্ৰী 180 ডিগ্ৰী ইয়াত চোৱা 40 50 100 এটো 90 90 আৰু 100 হলি 190 190 হ'ব নৰে মানে आंसर হ'ব এইটো Question number 3 চাবা 40 ডিগ্ৰীৰ পূৰক কোণ তা পূৰক কোণ মানে কি জানো যদি দুটা কোণৰ যোগফল 90 ডিগ্ৰী হয় দুটা কোণৰ যোগফল কিমান হ'ব লাগিব 90 ডিগ্ৰী হয় তেতিয়া হলি কি কম আমি এটা কান্তৰ পূৰক বুলি কম 40 লগত কিমান ডিগ্ৰী যোগ কৰিলে আমি 90 ডিগ্ৰী পাম 40 লগত কিমান যোগ কৰিলে পাম 90 - 40 মানে 50 ডিগ্ৰী आंसर হ'ব 50 ডিগ্ৰী যদি তোমাৰ পূৰকৰ ঠাইত সম্পূৰক বুলি আহে আৰু সম্পূৰক মানে কি দুটা কোণৰ যোগফল 180 ডিগ্ৰী যদি 40 ডিগ্ৰীৰ সম্পূৰক কোণ আহিল তেতিয়া आंसरটো কিমান হল 140 হল 140 + 40 মানে কিমান হল 180 হল তে সম্পূৰক হয় হ'ব এইটো নেক্সট কোৱেশ্চন নম্বৰ 4 টো চাবা এটা সৰল কোণৰ মাপ কিমান সৰল কোণ মানে এইটো সৰল কোণ 180 ডিগ্ৰী সো 180 কোণ এইটো ইয়াৰ অপচন আছে 90 90 কৈ কম 180 100 তকৈ বেছি মানে এইটো 180 ডিগ্ৰী কোৱেশ্চন নম্বৰ 5 টো চাবা সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ সমবাহু ত্ৰিভুজ মানে তিনিটা বাহু সমান আৰু তিনিটা বাহু সমান মানে তিনিটা কোণে সমান এতিয়া চোৱা গোটেই ত্ৰিভুজটো কিমান ডিগ্ৰী 180 ডিগ্ৰী যেটো কোণ তিনিটা সমান 3 দি ডিভাইড কৰি কিমান ডিগ্ৰী হ'ব 60 ডিগ্ৰী সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান কিমান ডিগ্ৰী হ'ব এইটো 60 ডিগ্ৰী কোৱেশ্চন নম্বৰ 6 টো চাবা ত্ৰিভুজ ABC ৰ AB = AC আৰু এংগুল B = 70 ডিগ্ৰী তেন্তে কোণ C চাবা কি দিয়া আছে ত্ৰিভুজ ABC দিয়া আছে আৰু ইয়াৰ কি দিয়া আছে AB বাহুটো আৰু AC বাহুটো সমান দিয়া আছে আমি কি জানো সমান বাহুৰ বিপৰীত কোণ দুটা সমান মানে AB বাহু আৰু AC বাহু হলি কোণ B টো আৰু কোণ C টো কি হ'ব সমান হ'ব সো কোণ B ৰ মান কিমান দিয়া আছে 70 ডিগ্ৰী সো কোণ C ৰ মানটো কিমান হ'ব 70 ডিগ্ৰী অপচন B নেক্সট কোৱেশ্চন নম্বৰ 7 চাবা ত্ৰিভুজ ABC ৰ AB সমান BC ত্ৰিভুজ ABC AB সমান BC দিয়া আছে আৰু কোণ B টো 60 ডিগ্ৰী কোণ B টো ভ্যালুটো কিমান দিয়া আছে 60 ডিগ্ৰী দিয়া আছে তোমাক কি কৈছে চোৱা কোণ C ৰ মানটো এইটো কোণ C ৰ মানটো ল'ব দিছে চাবা যদি AB বাহুটো আৰু AC বাহুটো সমান হয় এই দুটা বাহুৰ সমান বাহুৰ বিপৰীত কোণ কোনটি হ'ব A টো আৰু C টো কোণ A আৰু C টো সমান এটা ত্ৰিভুজত কিমান ডিগ্ৰী কোণ থাকে 180 ডিগ্ৰী ইয়াৰ পৰা যদি 60 বাদ দিও কিমান থাকিব 180 বিয়োগ 60 মানে কিমান থাকিলে 120 আৰু 120 এই দুটা কোণ যেহেতু সমান এক কি দি হৰণ কৰি দিম মই 120 ক 2 দি হৰণ কৰি দিম 60 ডিগ্ৰী মানে এটা কোণ C টো কিমান ডিগ্ৰী হ'ল 60 ডিগ্ৰী নেক্সট কোৱেশ্চন নম্বৰ 8 টো কাষত চিত্ৰ দিয়া আছে চাও চিত্ৰত কি দিয়া আছে AOC এটো কোণ কিমান ডিগ্ৰী দিয়া আছে 60 ডিগ্ৰী তুমি ওইলো পাৰছি কি AOD টো এটো কোণ COB এটো ওটো দিয়া নিতে এটো কোণ আৰু এটো কোণৰ যোগফলটো ওইলো পাৰছি এটা কোণ সো যদি যোগফলটো ওইলো লাগে আমি কি কৰিম চাবা এডাল লাইন এই গোটেইখিনিৰ মান কিমান ডিগ্ৰী 180 ডিগ্ৰী যদি এনেকে থাকে এইখিনি 60 ডিগ্ৰী 60 লগত আৰু 180 ৰ পৰা 60 বিয়োগ দিলে কিমান হ'ব 120 মানে এখনি ভ্যালুটো কিমান হ'ব 120 মানে এখনি কিমান পাম 120 পাম আৰু এখনি 120 মানে এখনি 120 হ'ব এফালে এখনি 120 হ'ব সোয়া বিপৰীত কোণ এটি দুটা কোণ সমান আৰু এই দুটা কোণৰ যোগফলটো ল'ব দিছে 120 মানে কিমান হ'ব 240 অপচন B2 নেক্সট কোৱেশ্চন নম্বৰ 9 টো সোয়া কাষৰ চিত্ৰৰ পৰা এংগুল ABC ৰ মান AB এটো কোণ হলো পারছি তোমাক কি দিয়া আছে সোয়া এটো কোণ দিয়া আছে 120 এটো কোণ দিয়া আছে 40 সো এটো 40 মানে এটো কোণ 40 এর বিপরীত কোণ 40 ডিগ্ৰী
আর কি জানো চাবা আমি এটা ত্রিভুজৰ ক্ষেত্ৰত এই এবিসি ত্রিভুজৰ ক্ষেত্ৰত এই অন্তকোণ দূৰৱৰ্তী অন্তকোণটোৰ সমষ্টি এই বহিকোণটোৰ সমান মানে এটো আৰু এই এংগুলটো যোগ কৰিলে 120 পাম এটা চোৱা এটো যদি আমি x বুলি কম x প্লাস 40 ইকুয়াল কিমান হ'ব 120 আৰু 40 টো যদি ইফালে যোগ কৰিলে মই কিমান হ'ব x ইকুয়াল 80 নম্বৰ b2 কোৱেশ্চন নম্বৰ 10 চোৱা আখৰ চিত্ৰত POQ এডাল ৰেখা হলে 100 মান এটা যদি এডাল ৰেখা হয় আমি কি জানো এডাল ৰেখাত কিমান ডিগ্ৰী থাকে ওপৰ ফালে 180 ডিগ্ৰী সো ইয়াত কেইটা এংগুল আছে 1 2 3 তিনিটা এংগুলৰ যোগফলটো কিমান হ'ব 180 ডিগ্ৰী চাবা এতিয়া 40 প্লাস 4x প্লাস 3x আৰু তিনিটা এংগুল যোগ কৰিলে কিমান হ'ব 180 ডিগ্ৰী 4x প্লাস 3x মানে কিমান হ'ব এইটো 7x আৰু 180 minus 40 মানে কিমান হ'ব এইটো 140 40 টো এফালে প্লাস হৈ যায় এফালে গলে কি হৈ যাব এইটো মাইনাস হৈ যাব কিমান থাকিব এইটো 140 7 টো কি হৈছে পূৰণ এফালে গলে কি হৈ যাব এইটো হৰণ 140 by 7 আৰু 7 এর কেন যাব 20 সো आंसर টো কিমান হ'ব অপশন নম্বৰ D2 নেক্সট কোৱেশ্চন নম্বৰ 11 টো চোৱা এটা ত্ৰিভুজৰ কোণ কেইটাৰ অনুপাত 1:3:5 হলে ইয়াৰ আটাইতকৈ সৰু কোণটো না যেটো কোণ কেইটা দিয়া আছে যেনেকে দিয়া আছে তেনেকে ধৰি লম 1:3:5 মানে 1x 1 টো লিখিলে হয় নেক্সট 3x আৰু 5x কোণ কেইটা ধৰি ললো মই 1x 3x আৰু 5x আৰু এইটো হল আটাইতকৈ সৰু এংগুল আৰু এইটো হল আটাইতকৈ ডাঙৰ এংগুল এটা চোৱা এই তিনিটা এংগুলৰ কোণ তিনিটাৰ যোগফল কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী কি দিয়া আছে মোক ত্ৰিভুজ দিয়া আছে সো গোটেইটা এংগুলৰ যোগফলটো কিমান হ'ব x plus 3x plus 5x কিমান হ'ব এইটো 180 ডিগ্ৰী আৰু 3x 5x আৰু x মানে কিমান হ'ব এইটো 9x equal 180 ডিগ্ৰী x equal 9 টো পূৰণ হৈছে এফালে গলে কি হৈ যাব এইটো হৰণ 20 ডিগ্ৰী সো চোৱা মোক কি হৈছে আটাইতকৈ সৰু এংগুলটো সো সৰু এংগুলটো কিমান 1x মানে 1 পূৰণ x ৰ মান কিমান 20 ডিগ্ৰী যদি তোমাক কোৱেশ্চনটো আহিলে আটাইতকৈ ইয়াৰ আটাইতকৈ ডাঙৰ কোণটোৰ মান কিমান ডাঙৰ হলে কিমান লাগে ডাঙৰ কোণ কোনটি এই দুইটো কিমান হলা হয় 5 into 20 মানে কিমান হলা হয় 100 ইয়াৰ অপশনটো যদি তাতে ডাঙৰ হলা হয় অপশনটো এইটো হলা 100 টো হল আৰু যে কাৰণে সৰু কাৰণে আমাৰ 22 হল নেক্সট কোৱেশ্চন নম্বৰ 12 টো চোৱা দিয়া আছে ত্ৰিভুজ ABC সমকোণী সমদ্বিবাহু কোণ B2 90 ডিগ্ৰী আছে সমকোণী সমদ্বিবাহু মানে এইটো সমকোণ হয় এই বাহুটো আৰু এই বাহুটো সমান A B C এটো দিয়া আছে 90 ডিগ্ৰী এটা চোৱা সমকোণী দিয়া আছে সমদ্বিবাহু মানে AB বাহুটো আৰু BC বাহুটো মোৰ সমান এই বাহুটো যেটো সমান এই কোণ দুটাও কি হ'ব সমান এইটো 90 ডিগ্ৰী মানে এই বেলেগ এই দুটা কোণৰ যোগফলটো কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব কাৰণ এটা ত্ৰিভুজত কিমান ডিগ্ৰী কোণ থাকে 180 ডিগ্ৰী যেটো 90 ডিগ্ৰী গুছি গল বাকি কোণ দুটাৰ যোগফল কিমান ডিগ্ৰী হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব আৰু যেটো কোণ দুটা সমান মোক এই কোণটোৰ কথা হৈছে যেটো কোণ দুটা সমান ইয়াক সমানে দুটা ভাগ কৰি দিম মানে কি কৰিম 2 দি হৰণ কৰি দিম आंसरটো কিমান হ'ব 45 ডিগ্ৰী এইটো आंसर नेक्स्ट क्वेश्चन नंबर 13 চোৱা ত্ৰিভুজ ABC সৰ্বাংগ সম ত্ৰিভুজ PQR তেন্তে তলৰ কোণটো সত্য নহয় চাবা যেহেতু এইটো সৰ্বসম বা সৰ্বাংগ সম বুলি দিছি অনুৰূপ বাহুবিলাক সমান অনুৰূপ কোণবিলাক সমান তামক কি কৈছে সত্য নহয় বুলি কৈছে ইয়াত চোৱা কি দিয়া আছে AB = PQ AB বাহুটো PQ বাহুৰ সমান হয় এইটো নেক্সট চোৱা কি দিয়া আছে BC = PR এই BC বাহুটো PR ৰ সমান হ'ব নেকি BC টো PR ৰ সমান নহয় BC টো কাৰ সমান হ'ব QR ৰ সমান হলে মানে এইটো মোৰ কাৰেক্ট মানে এইটো সত্য নহয় বাকি কিন্তু চাও তথাপি BC টো কাৰ সমান দিছে QR BC টো QR এইটো সঁচা নেক্সট AC টো PR এই AC বাহুটো কাৰ সমান দিছে PR এইখিনি সঁচা লাষ্ট BC টো QR ৰ সমান কিন্তু BC টো দিয়া আছে যেটো PR ৰ সমান মানে এইটো মোৰ সত্য নহয় क्वेश्चन नंबर 14 চাবা কাখৰ চিত্ৰত AB সমান্তৰাল CD হলে 100 মানে কাখৰ চিত্ৰ দিয়া আছে ইয়াত কি দিছে AB আৰু CD টো সমান্তৰাল দিছে আৰু তোমাক দিয়া আছে এটো এংগুল 140 এটো এংগুল দিয়া আছে 35 তো ভ্যালু লবা দিছে x2 এটো ভ্যালু লবা দিছে চাবা যেটো AB আৰু CD টো সমান্তৰাল
মই যদি এইটো পয়েন্টেৰে এডাল ৰেখা টানো এবিৰ সমান্তৰালকে, এডাল ৰেখা টানলো এবিৰ সমান্তৰালকে, তেতিয়া কি হ'ব এই ৰেখাডাল সিডিৰ সমান্তৰাল হ'ব। যেহেতু এবি আৰু সিডি সমান্তৰাল মানে এই ৰেখাডাল যদি মই এবিৰ সমান্তৰালকে টানো ৰেখাডাল সিডিৰ সমান্তৰাল হ'ব। এটা চোৱা যেহেতু এইটো 35 ডিগ্ৰী এই ৰেখাডাল আৰু এই ৰেখাডাল সমান্তৰাল, এইটো যেহেতু 35 ডিগ্ৰী এইটো কিমান ডিগ্ৰী হ'ব 35 ডিগ্ৰী। কিহৰ কাৰণে এই দুটা একান্তৰ কোণ, এই দুটা কি হ'ব একান্তৰ কোণ। নেক্সট চোৱা দুডাল ৰেখা যদি সমান্তৰাল হয়, এই দুডাল ৰেখা যদি সমান্তৰাল হয় এই একেফালৰ অন্তঃকোণ দুটাৰ সমষ্টি কিমান ডিগ্ৰী 180 ডিগ্ৰী। এবি ৰেখাডাল আৰু এই ৰেখাডাল সমান্তৰাল মানে 140 আৰু এই এংগলটো মিলি কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী হ'ব। এটা চোৱা যদি দুটা কোণৰ যোগফল 180 মানে 140 লগত কিমান যোগ কৰিলে 180 পাম 40 ডিগ্ৰী যোগ কৰিলে 180 পাম। এটা চোৱা এই গোটেইখিনি এংগলটো মোক কিমান বুলি দিয়া আছিল x বুলি দিয়া আছিল, মানে 40 আৰু 38 যোগ কৰি দিলে যিমান হ'ব এইটো আনসাৰ 5 আৰু 3.5 75 ডিগ্ৰী আনসার বি। নেক্সট কোয়েশ্চন নাম্বার 15 চোৱা আখৰ চিত্ৰত এল সমান্তৰাল এম মানে এই এল ৰেখাডাল আৰু এই গোটেই এম ৰেখাডাল কি বুলি কৈছে মোক সমান্তৰাল বুলি কোৱা আছে। কি দিছে তোমাক x ৰ মানটো এইটো মান বুলি আমাক দিছে। এইটো আছে আৰু এইটো কোণ 30 ডিগ্ৰী দিয়া আছে, এইটো কোণ দিয়া আছে 60 ডিগ্ৰী। যদি এল ৰেখাডাল এল ৰেখা আৰু এম ৰেখা যদি সমান্তৰাল হয় এই একেফালৰ এই অন্তঃকোণ দুটা এই দুটা কোণৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী, মানে 60 ডিগ্ৰী আৰু এইটো কোণ মিলি কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী, মানে এইটো কোণ কিমান ডিগ্ৰী হ'ব 120 ডিগ্ৰী। 120 ডিগ্ৰী যোগ 60 ডিগ্ৰী মানে কিমান হ'ব 180 ডিগ্ৰী হ'ব। নেক্সট চোৱা এইটো যদি 120 ডিগ্ৰী হয় এইটো কিমান ডিগ্ৰী হ'ব 120 ডিগ্ৰী হ'ব। এই দুটা কোণ কি কোণ বিপৰীত কোণ, সেইকাৰণে এইটো কিমান হ'ল 120 ডিগ্ৰী হ'ল। নেক্সট চাবা এই ত্ৰিভুজটো, এইটো ত্ৰিভুজত এইটো কোণ আৰু এইটো কোণ x বুলি দিয়া আছে, এই তিনিটা কোণৰ সমষ্টি কিমান হ'ব 180 মানে 120 30 আৰু x এইটো কোণ মিলি কিমান হ'ব 180 ডিগ্ৰী। 120 প্লাস 30 মানে কিমান হ'ব 150 ডিগ্ৰী প্লাস x ইকুয়াল 180 ডিগ্ৰী আৰু 150 টো কি হৈছে প্লাস এইপিনে গলে কি হৈ যাব মাইনাস 180 মাইনাস 150 মানে কিমান ডিগ্ৰী হ'ল 30 ডিগ্ৰী। সো অপশন নাম্বার সি তো কারেক্ট। কোশ্চেন নাম্বার 7 চাবা এটা ত্ৰিভুজৰ বহিস্থ কোণটো 80 ডিগ্ৰী আৰু ইয়াৰ বিপৰীত অন্তঃকোণ দুটাৰ অনুপাত 2:3 হলে অন্তঃকোণ দুটাৰ মাপ। চাবা কি দিয়া আছে এইটো ত্ৰিভুজ দিয়া আছে ধৰা এই বহিস্থ কোণটোৰ মাপ কিমান দিয়া আছে 80 ডিগ্ৰী দিয়া আছে আৰু কি দিয়া আছে বিপৰীত অন্তঃকোণ দুটা মানে দূৰৱৰ্তী অন্তঃকোণ দুটাৰ অনুপাত দিয়া আছে, এইটো আৰু এইটো কোণৰ অনুপাতটো দিয়া আছে, এইটো কোণৰ অনুপাতটো দিয়া আছে আৰু এইটো কোণৰ 2:3। যেহেতু অনুপাত দিয়া আছে কোণ দুটা ধৰি লম, এইটো ধৰি ধৰা 2x এইটো ধৰি লম 3x আৰু এইটো হ'ল বহিকোণ। আমি কি জানো চাবা ত্ৰিভুজৰ ক্ষেত্ৰত বহিকোণটোৰ মাপ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান, মানে 2x আৰু 3x যদি যোগ কৰি দিও কিমান পাম 80 ডিগ্ৰী পাম। 2x আৰু 3x কিমান হ'ব এইটো 5x কিমান পাম এইটো 80, x মানে কিমান পাম 80/5 আৰু 5 এর 80 কিমান হৈ যায় 16 16 5 গুণ 80। সব x এর মান কিমান পালো 16 ডিগ্ৰী। এংগলটো কিমান আছে 2x আৰু 3x মানে 2 পূৰণ 16 16 দুগুণ কিমান হ'ব এইটো 32। নেক্সট 3 পূৰণ যে 3x আছে 3 পূৰণ 16 48 ডিগ্ৰী, মানে দূৰৱৰ্তী অন্তঃকোণ দুটাৰ মাপ এই অন্তঃকোণ দুটাৰ মাপ কিমান পাম 32 আৰু অপশন নাম্বার A2 48 ডিগ্ৰী। নেক্সট কোয়েশ্চন নাম্বার 18 টো চোৱা কি দিয়া আছে যদি ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ PQR আৰু কোণ A 60 ডিগ্ৰী কোণ B 40 ডিগ্ৰী তেন্তে R কোণটোৰ মানটো কিমান আছে। সো যেহেতু এই ত্ৰিভুজটোৰ ABC ত্ৰিভুজটোৰ A আৰু B ৰ ভ্যালুটো জানো, সো C ৰ ভ্যালুটো মই উলিয়াই ল'ব পাৰো। A ৰ ভ্যালু কিমান দিয়া আছে 60 ডিগ্ৰী, B ৰ ভ্যালু কিমান দিয়া আছে 40 ডিগ্ৰী আৰু কোণ C আৰু এই তিনিটা কোণৰ সমষ্টি কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী। 60 plus 40 মানে কিমান হ'ব এইটো 100 plus C equal 180 ডিগ্ৰী আৰু কোণ C মানে 100 তো এইফালে প্লাস হৈ আছে এইফালে গলে কি হৈ যাব মাইনাস, মানে 180 minus 100 মানে কিমান হৈ যাব 80, মানে কোণ C ৰ ভ্যালুটো কিমান পালো মই 80 বুলি পালো। কোণ C ৰ ভ্যালুটো কি পালো মই 80 ডিগ্ৰী পালো। এতিয়া চোৱা যেহেতু ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR টো সৰ্বসম মানে কোণ C টো R সমান হ'ব কোণ R
আৰৰ মান কিমান ডিগ্ৰী হ'ব 80 ডিগ্ৰী নেক্সট কোৱেশ্চন নম্বৰ 19 টো চোৱা কাকৰ চিত্ৰত OM লম্ব AB মানে এইটোও 90 ডিগ্ৰী এইফালেও কিমান ডিগ্ৰী 90 ডিগ্ৰী এইফালেও 90 ডিগ্ৰী আর এইফালে গোটেইখিনিৰ মান কিমান ডিগ্ৰী 90 ডিগ্ৰী আৰু তোমাক কি দিছি A:B মানে A আৰু B ৰ অনুপাত কিমান দিছি 2:3 এই দুটা কোণৰ মান কিমান দিছি অনুপাতটো 2:3 হলে এর মান কিমান হ'ব তোমাৰ এইটোৰ মান তুমি দুটা কোণৰ যোগফল তুমি কেনেকৈ যেটো অনুপাতৰ আছে দুটা নিয়মত কৰিব পাৰি চাবা প্ৰথম নিয়মটো চাবা যেটো অনুপাতৰ আছে এনেকৈ ধৰি ল'ব পাৰি 2x ধৰি ললো এটা আৰু এটা ধৰি ললো 3x এতিয়া চোৱা যেটো এই দুটা কোণৰ যোগফল কিমান ডিগ্ৰী হ'ব চোৱা 2x + 3x এইটো 90 ডিগ্ৰী যেটো লম্ব দিয়া আছে মানে এই গোটেইখিনিৰ মান কিমান ডিগ্ৰী 90 ডিগ্ৰী মানে দুটা কোণৰ যোগফল কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব 2x + 3x মানে কিমান 5x = 90 ডিগ্ৰী নেক্সট x = 19/5 5 এর কিমান বাজিব 18 x এর মান কিমান পালো 18 পালো এটা চোৱা এর মান কিমান ধৰিছো মই 2x এর মান 2 যেটো 2 দিয়া আছে এর মান b এর মান 3 দিয়া আছে আর এর মানটো কিমান ধৰিছিলো মই 2x মানে x এর ঠাইত 18 বহাই দিম 2 * 18 মানে কিমান হৈ গ'ল 36 ডিগ্ৰী অপচন D2 এটো বেলেগকৈ কৰিব পাৰি এটো কৰিব পাৰি আৰু এনেকৈ কৰিব চাবা A:B মানে কিমান দিয়া আছে 2:3 দিয়া আছে মোক কোনটো উলিয়াব পাৰিছে তোমাক এর ভ্যালু উলিয়াব পাৰিছে তে এর মানটো কিমান হৈছে 2 উপৰত লিখিম 2 আর তলত লিখিম দুয়োটা অনুপাতৰ যোগফল মানে টোটাল ভাগটো কিমান 2 + 3 এই দুয়োটা যোগ কৰি তলত লিখিম আৰু পূৰণ দিম এই দুয়োটা কোণ যোগ করলে এই গোটেই কোণটো কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী আৰু ইয়াত পূৰণ কৰি দিম 90 ডিগ্ৰী 2 + 3 মানে 5 * 90 ডিগ্ৰী 5 এর কিমান মাস যাব 18 বার আর 18 * 2 মানে 36 ডিগ্ৰী এনেকৈ কৰিব পাৰি आंसर D2